তো গাইস আমি পালো গুড মর্নিং গাইস এতিয়া মোৰ চাইকেলখন ধুম মানে আজি যেহেতু বিশ্বকৰ্মা পূজা তো চাইকেলটো ধুব লাগিব এতিয়া ধুনীয়াকৈ এইখন ওলাই মেলি ধুম আৰু এতিয়া তো বলক গাইস ভিডিঅ' কৰিবৰ কাৰণে মানুহ এটা হায়াৰ কৰি লৈ আহোঁ যিহেতু চাইকেল ধুম তো সেইকাৰণে বগাই বগাই ক'ত আছ ভিডিঅ' এটা কৈ দিবি মোৰ বাইকখন ধুই লওঁ মোৰ আৰচিখন তো গাইছ এয়া চাওক কিমান বছৰৰ মূৰত মোৰ চাইকেলটো ধুই দিম আৰু এটা কথা লক্ষ্য কৰিছেনে মোৰ চাইকেলৰ ষ্টেণ্ডডাল চাওকচোন জেওৰা খুটি হয় আৰু এয়া চাওক এয়া এক্টিং আৰু এয়া এক্টিং পানী দি আজি মোৰ চাইকেলখন ধুনীয়াকৈ ধুই দিম আৰু চিকচিকীয়া হৈ যাব মোৰ চাইকেলটো তো গাইছ এতিয়া চাইকেলটো ধুই দিম আৰু ধুনীয়াকৈ তো পথাৰত লৈ আহিছোঁ চাইকেলটো ধুবৰ কাৰণে পথাৰ পালোহি তো পথাৰতে মানে ধুনীয়াকৈ ধুই মেলি ঘৰলৈকে লৈ যাম ঘৰত যাই কেনে ধূপ চুপ জ্বলাই দিম আৰু তো ভিডিঅ'টো চাই থাকক চাইকেলটো ধুই লওঁ এতিয়া তো গাইছ এয়া চাওক পুৰা চিকচিকীয়া নতুন হৈ গ'ল মোৰ চাইকেলটো পুৰা চিকচিকীয়া ইয়ে দেখো তো গাইছ এতিয়া চাইকেলটো ধুই কেনে ঘৰৰ ফালে লৈ আহিছোঁ আৰু ধুনীয়াকৈ এতিয়া থৈ দিব লাগিব অলপমান শুকাব দিব লাগিব তো গাইছ আমি আহি আছোঁ এতিয়া বিশ্বকৰ্মা মন্দিৰ তো কি হৈছে কি হোৱা নাই চাই আহোঁগৈ বিশ্বকৰ্মা মন্দিৰৰ পৰা এপাক তো এয়া চাওক বিশ্বকৰ্মা মন্দিৰৰ সন্মুখ ভাগ ইমান ধুনীয়াকৈ সজাই থৈ দিছে আৰু মানুহ এতিয়া কম তো লাহে লাহে আহিব মানুহ তো চাওঁচোন কি দেখি পুৰা ধুনীয়াকৈ ফুল চুল লগাই থৈ দিছে আৰু ছাইডত এইবিলাক মন্দিৰৰ কিছু অংশ মানে থাকি যোৱা ইয়াতে ধুনীয়াকৈ সজাই থৈ দিছে আৰু ধুনীয়াকৈ খটখটি টাইপৰ বনাই থৈ দিছে তো গাইছ আমি পালোহি বিশ্বকৰ্মা মন্দিৰ শিঙৰীৰ ওচৰতে আছে বিশ্বকৰ্মা মন্দিৰ তো আমি শিঙৰী বিশ্বকৰ্মা মন্দিৰ পালোহি তো ইয়াৰ মানে কি বহুত মানুহ হৈছে তো দেখাই আছোঁ কি হৈছে কি হোৱা নাই তো ডাইৰেক্ট ঘৰৰ পৰা আহি গ'লোঁ মানে তাত নবনালোঁ আৰু ভিডিঅ' ডাইৰেক্ট ইয়াত আহি ভিডিঅ' বনালোঁ তো এতিয়া দেখাই তো গাইছ এয়া চাওক বিশ্বকৰ্মা মন্দিৰৰ নাজাৰাবিলাক তো এইবিলাক তো গাইছ গছ এডালৰ গুৰিত ৰখি আছোঁ এতিয়া মানে বহুত গৰমটো সেইকাৰণে মানে গছৰ তলত আহিছোঁ মানে মজা লাগিছে ইয়াত আহি কেনে মানে এতিয়া আপোনালোকক দেখাই আছোঁ মানে মন্দিৰটো ভাঙাৰ শিল চিল মানে তো মন্দিৰটো যিহদি বনাইছিলে সেইবিলাক দেখাই আছোঁ আৰু ধৰি লওক শিল চিল দি মানে কিহদি বনাইছিলে মই সেইবিলাক দেখাই আছোঁ এতিয়া এয়া চাগে আগত মানে মন্দিৰটো ভাঙাৰ মানে শিল চিল কিবা কিবি আছে আৰু ধুনীয়া মানে পাৰ্ক টাইপৰে হয় এইখিনি গোটেই পুৰা ধুনীয়া লাগে পুৰা চাৰি চাইডে গ্ৰীণ হয় আৰু এয়া দেখিছেনে ওখ এইটো হৈছে শিঙৰী পাহাৰ তো পাৰিলে যাম নোৱাৰিলে নাযাওঁ তো এয়া চাওক মন্দিৰটো ভাঙাৰ এইবিলাক মানে মন্দিৰটো কেনেকৈ ভাঙিছে মই বৰ বিশেষকৈ নাজানো মানে মই মন্দিৰটোৰ বিষয়ে ভালকৈ নাজানো মানে আপোনালোকক মাত্ৰ ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ যে মন্দিৰটো কেনেকুৱা ধৰণৰ আছিলে ক'ত আছিলে সেইটো দেখাব বিচাৰিছোঁ তো গাইছ এয়া চাওক মন্দিৰটোত পূজা কৰি আছে চবে সেয়া ওচৰত যাব পৰা নাই বহুত মানুহ ভিৰ আছে সেইকাৰণে যোৱা নাই তো এইবিলাক মন্দিৰটো ভাঙাৰ শিলগুটিবিলাক এইবিলাক তো গাইছ আমি আছোঁ এতিয়া ভাঙা মন্দিৰ কিয় আহে মুখত বিশ্বকৰ্মা মন্দিৰ তো কৈ দিয়াচোন অলপমান
মই মানে বিশ্বকৰ্মা মন্দিৰৰ বিষয়ে ভালকৈ নাজানো সেইকাৰণে তোমাক কৈছোঁ তুমি যিখিনি জানা আৰু মানে তুমি জানা বিশ্বকৰ্মা পূজাৰ দিনা কি কি হয় এতে কি ইয়াতে দৰ্শন কৰে মানুহবিলাকে আহি কেনে আৰু গম নাপাওঁ আৰু তুমি অলপ কৈ দিয়া মানে কি কি বিশ্বকৰ্মা পূজাৰ দিনাখন কি বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে ইয়াত দৰ্শন কৰে সেৱা গায় আৰু সেয়াই আৰু তো গাইজ এয়া বিশ্বকৰ্মা মন্দিৰৰ মানে দৰ্শন কৰিবৰ কাৰণে মানুহৰ ইমান ভিৰ দেখিছে এয়া চাওক আৰু ছাইডততো এইবিলাক আহিয়ে আছে মানুহ আৰু এইবিলাক বহুত মানুহ আৰু प्लास्टिक एरा दियो जलेबी खाएंगे ना यो भाई আমি কি আইছো কচোন ইয়াত জিলাপি খাব জিলাপি ঠাণ্ডাত বহি লৈ কেনে ইয়াতে মজাছে খাই দিম আৰু ন মজাছে ইয়াতে বহি ল'ম আৰু তাৰপিছত জিলাপি খাই দিম গাইছ আমি এতিয়া জিলাপি খাই আছো টেষ্টি নে पूरा टेस्टी जलेबी मेन জিলাপি খাই আছো খাইছা নাই নাই জলেবি এটি খাব লাগিব হাতত দেখাবলৈ কি নাই ৰখেই নাই দেখোন দুখন লৈছা তই দুখন তো গাইছ আমি মন্দিৰৰ পৰা গুচি আহিলোঁ তাত গৈ কিনে বহুত ভাল লাগিল আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিৰ বাবে বাই বাই টাটা